এজোপা ফুল দেখা পাইছে, মোৰ নিচেই কাষৰ চুবুৰীয়া ঘৰৰ ফুল। আজি ৰাতিপুৱা ফুৰিবলৈ আহি ফুলজোপা দেখি মই বৰ আপ্লুত হ'লোঁ। চাওকচোন, মোৰ গীটাৰৰ তালে তালে কেনেকৈ হালি জালি আকাশৰ তলত নাচি বাগি আছে। আজি মই 10 মান বজাত বৰবজাৰলৈ আহিলোঁ আৰু কি এইটো ফল দেখা পালোঁ চাওকচোন। কেটেলা পহুটোৰ নিচিনা জুং জুং গোটেই গাটোৱে আছে। কেতিয়াবা আপোনালোকে দেখা পাইছেনে? দেখিছে? ইমান ভাল লাগিছে এই ফলবিলাক দেখি। মই থাকিব নোৱাৰি কিনি আনিলোঁ। একদম জুঙেৰে ভৰ্তি। বৰ সাৱধানে এই ফলটো কাটিব লাগিব। ইয়াৰ মুখখন দেখিছে? একদম ধুনীয়া চৰাই ঠোঁটৰ নিচিনা নহয়? মই বাৰু পিছত ক'ম এইটো কি ফল। প্ৰথমতে ইয়াক কেনেকৈ কাটিব লাগে মই এইটো দেখাই লওঁ। খুব সাৱধানেৰে এই ফলটো কাটিব লাগিব। এডাল কেপেনাৰে ভালদৰে টেপা মাৰি ধৰি ফলটো এনেকৈ এখন ধাৰ চুৰিৰে কাটি ল'ব লাগিব। এয়া চাওকচোন, তাৰ ভিতৰ অংশটো দেখিছে? ক'লা ক'লা কিছুমান গুটি আছে আৰু গুটিটো এটা বগা ৰঙৰ আৱৰণে ঢাকি থাকে। এইটো আৱৰণটো দেখিছে? এতিয়া বাৰু ভালদৰে গুচাই লওঁচোন গুটিখিনি, যাতে তাৰ জুংবিলাক ক'তো সানমিহলি নহয়। এইবিধ ফলক ইংলিছত ফক্সনাট বুলি কয়। আমাৰ অসমীয়াত নিশ্চয় এইবিধ ফলক শিয়াল বাদাম বুলিহে ক'ব, নহয়নে বাৰু? সঁচাকৈ মই এই ফলবিধৰ নাম অসমীয়াত এতিয়ালৈকে জনা নাই। ইয়াৰ বগা আৱৰণটো খাবলৈ একেবাৰে বাটাৰৰ নিচিনা, বৰ ভাল লাগে। বহুতে এই বগা আৱৰণটো খুলি খুলি চাটনি বনাই খায়, কিন্তু এই বগা আৱৰণটো এৰুৱাবলৈ বৰ কষ্ট হয়। এতিয়া ইয়াৰ এই ফোপোলা অংশটো পেলাই দিব লাগিব। ইয়াৰ ভিতৰৰ গোটেই গুটিখিনি উলিয়াই ল'লোঁ। বগা আৱৰণটো আঁতৰ কৰিলে ভিতৰত এনেকুৱা ক'লা গুটি ওলায়। জালুকতকৈ অলপমান ডাঙৰ হয়। গুটিটো ভাঙিলে ভিতৰত কিনো ওলায় আপোনালোকক দেখুৱাওঁ। দেখিছে? চূণৰ নিচিনা এবিধ পদাৰ্থ ওলায়। দেখিছে? বগা বগা এয়া। এই পদাৰ্থখিনিত বহুত ভিটামিন গোট খাই আছে। এইখিনিতো আপোনালোকে নিশ্চয় চিনি পাইছেই। ইয়াক মাখনা বুলি কয়। এই মাখনাটোনো কেনেকৈ উৎপত্তি হৈছে বাৰু কওকচোন? ইয়াত বহুত ভিটামিন, কেলছিয়াম, পটাছিয়ামে একেবাৰে ভৰপূৰ। ইয়াক পায়সত দি খায়, তৰকাৰীত দি খায়, ইয়াক বাদামৰ নিচিনাকৈ ভাজি খায়, বৰ টেষ্ট লাগে। আজি মই এয়া এতিয়া কেনেকৈনো বনাওঁ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। বাদামৰ নিচিনাকৈয়ে ভাজিম বাৰু। এইটো মাখনাৰ পেকেট বজাৰত কিনিবলৈ পায়। এইটোৱেই হ'ল ফক্সনাট। এখন গৰম কেৰাহীত অলপমান এনেকৈ ঘিউ দিব। ঘিউ ব্যৱহাৰ নকৰিলে ৰিফাইন তেল দিলেও হয়। ঘিউ দিলে অকণমান বেছি ভাল লাগে খাবলৈ, টেষ্টটো। ঘিউখিনি এতিয়া গলাৰ লগে লগে এই মাখনাখিনি মই দি দিম আৰু অলপ সময় ভাজি অকণমান মৰমৰীয়া হোৱাতে এইখিনি নমাই দিব লাগিব। এতিয়া ইয়াত নিমখ নিদিওঁ। ভাজি হোৱাৰ পিছত অকণমান নিমখ ছটিয়াই দিম, তেতিয়া খাবলৈ টেষ্ট হয়। এই ৰেচিপিটো একেবাৰে চিম্পুল ৰেচিপি। এনেকৈ মাখনা
ফ্ৰাই কৰি দিলে ল'ৰা ছোৱালীবিলাকে বৰ ভাল পায় দেই খাই। এয়া মোৰ মাখনাৰ স্নেক্স প্ৰস্তুত হৈ গ'ল। খাবলৈ বৰ ভাল। এই ক'লা ক'লা গুটিৰ মাজৰ বগা অংশটো দিয়েই বহুত প্ৰচেছিং কৰি এই মাখনাৰ তৈয়াৰী হয়। মোৰ এই ভিডিঅ'টো চাই আপোনালোকে সময় দিয়াৰ বাবে অশেষ ধন্যবাদ।